শুভ সন্ধিয়া জনাই মই আছামিজ পনীয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি 25 অক্টোবৰ বুধবাৰ, আৰু মই গৈ আছোঁ আমাৰ ককাহঁতৰ ওচৰৰে বৰনামঘৰত, আৰু ৰাজঘাটত হয়, মানে কটাহী ৰাজঘাট, আৰু তাতে মোৰ কিবা অলপ শুৱনি আছিলে আৰু সেইকাৰণে যাব দিব যাব ওলাইছোঁ। আৰু মই এতিয়া বাজিছে 4:30 আৰু আমি যাম আৰু এতিয়া। আৰু চাই থাকক, প্ৰথমতে ককাহঁতৰ ঘৰত যাওঁ, যিহেতু আজি ককাৰ তিথি আছিলে, সেইকাৰণে মাও দিনটো নাই, তাৰ মাজতে ব্যস্ত। অলপ ভিডিঅ' কৰি থৈ দিছোঁ, ইয়াৰ লগতে দেখুৱাব পাৰিম। আৰু এতিয়া গা ধুই আছে বাৰু। আৰু এই মাত্ৰ বজাৰৰ পৰা আহিছোঁ, যিহেতু আজি ৰাজঘাটত আমি ককাহঁতৰ তাত, মানে কটাহী ৰাজঘাটত আমি শৰাই দিব যাম। মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক কি আনিলোঁ, কি কথা। আৰু মই বজাৰৰ পৰা আহি দেখিছেনে, সৰু সৰু বন্ধাকবি, এনেকৈ বেঙেনা, কিবা কিবি অলপ বজাৰ কৰিলোঁ বাৰু। কাৰণ দেউতা যিহেতু আজি যোৱা নাই, মই বজাৰখিনি আনি ইয়াতে ঢালি দিম। জলকীয়া, এই ধনিয়া পাত নতুনকৈ ওলাইছে, লৈ আহিলোঁ বাৰু। যিহেতু মাও ককাহঁতৰ ঘৰত গৈছে, দেখুৱাম বাৰু ককাহঁতৰ ঘৰখনো মই অলপমান, কাৰণ ককাহঁতৰ ঘৰৰ ওচৰত এটা মন্দিৰ আছে, বুঢ়া গোঁসাই থান, আৰু তাতে মই দিব যাম শৰাই। আৰু নতুনকৈ ধনিয়া পাত ওলোৱাৰ কাৰণে লৈ আহিলোঁ, কাৰণ মানুহটো আছে যিহেতু। আৰু আজি যিহেতু ভাচনিৰ পিছদিনা বুধবাৰ, আৰু ককাহঁতৰ তাত মই শৰাই দিব যাম। অলপমান বজাৰ কিবা কিবি আনিলোঁ বাৰু, দেখিছেনে, দেউতাও নাই। আৰু আহি চাহ তাহ দিলোঁ, অৱস্থা পূজাৰ একদম বুন্দিয়া ভুজিয়া কিবা কিবি দেখিছেনে, অলপ অলপ আছে বাৰু। আধা কেজি কালি আনিছিলোঁ ভাচনি চাব গৈ পেলাই। আৰু মই দেখুৱাই আছোঁ, ইফালে অলপমান বুট ভাজি লৈছোঁ। আকৌ মায়ে এইটো থৈয়ে গৈছে, যিহেতু মায়ে ককাহঁতৰ ঘৰত গৈছে। এইটো পাকঘৰৰ অৱস্থা আমাৰ, ৰবাব টেঙা এটা দিব দিছে তাৰমানে। ইয়াতে মই আঢ়ৈ কেজি বুট মগু ভিজাইছোঁ, কিয়নো কি আছে, দুটাত থৈছে মায়ে, অকণমান দিম ৰ, কাৰণ পাৰৈ খাই কাৰণে মায়ে এনেকৈ থৈছে। মায়ে আহোঁতে 4টা বাজিব। আজি ককাৰ যিহেতু তিথি, আজি আজিৰ দিনটোত ককা ঢুকাইছিল, আৰু সেইকাৰণে মাও গৈছে, ঘৰত কোনো নাই, মই বজাৰৰ পৰা কষ্ট কৰি একদম কল 3 আষা আনিছোঁ বাৰু, ডাঙৰ ডাঙৰ, যিহেতু জাহাজী কল লাগে, বা চেনি কল দিলেও হয়। আমাৰ ইয়াতে জাহাজী কলটো বেছিকৈ চলে আমাৰ দৰঙত। আৰু শৰাই দিব যিহেতু 35-40জনমান মানুহ হ'ব। আৰু মই ইয়াতে আপেলে, তিয়হে, আৰু ঘৰৰে নাৰিকলে বাকলি গুচাই ধুনীয়াকৈ থৈ দিছে। আৰু কি দিম দেখুৱাম বাৰু। মামাহঁতৰ ঘৰত কুঁহিয়াৰ আছে, যিহেতু মামাহঁতে দিব। আৰু এনেকৈ এইখিনি আনিছোঁ, হ'ব বুলি কৈছে। আৰু চাওঁ কি মায়ে গোটাই থৈ গৈছে, যিহেতু শৰাই দিব যাম। এনেকৈ আহিছে, আৰু ড্ৰেছ কৰিব বাৰু মামাহঁতৰ ঘৰত। আৰু মামাহঁতৰ যৌথ পৰিয়াল যিহেতু, মই ঘৰখন এবাৰ দেখুৱাই দিছোঁ, কাৰণ এতিয়া 5টা বাজি গ'ল। আৰু ডাঙৰ মামা গা পা ধুই আহি এনেকৈ আবেলি বৰত আমাৰ লগতে যাব মন্দিৰ। যিহেতু মাহীহঁতৰ ঘৰত আহিছোঁ, এনেকৈ যোগাৰখিনি থৈছোঁ বাৰু গোঁসাই ঘৰত। আৰু কি কৈছা? আৰু মামাহঁতৰ ঘৰত ভালকে বহা, সন্মানৰ কথা আছে। আৰু মই কটাহী ৰাজঘাটৰ মন্দিৰত আহিছোঁ, কাৰণ ইয়াতে শৰাই দিম বুলি ভাবিছিলোঁ। আৰু এতিয়া 6টা বাজিল, আৰু এওঁলোকৰ কমিটিৰ মানুহ অহা নাই, কাৰণে বাহিৰতে এনেকৈ আছোঁ। গাড়ীখনত আহিছোঁ দাদাৰ, আৰু মামীহঁত আহিছে, ধনী, এনেকৈ আমি সকলোৱে আহিছোঁ। আৰু হ'ল কটাহী ৰাজঘাটৰ মন্দিৰটো। যিহেতু শৰাই দি হ'ল, মানুহখিনিও ভাঙিলে বৰ্তমান। আৰু এতিয়া আমি যাব ওলাইছোঁ। অলপ লাগে।